নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ পঢ়াশালী নামৰ এই ইউটিউব চেনেলটোলৈকে তোমালোক সকলোকে স্বাগতম জনাইছোঁ। তোমালোকৰ পাঠ্যপুথিৰ অন্তৰ্গত শিশুলীলা নামৰ পাঠটোৰ প্ৰশ্ন উত্তৰসমূহ ইতিমধ্যে আমি এটা ভিডিঅ'ত আলোচনা কৰিছোঁ। এই ভিডিঅ'টোত তাৰ ছেকেণ্ড পাৰ্ট আলোচনা কৰিম। গতিকে ভিডিঅ'টো তোমালোকে শেষলৈকে চাবা, ভাল পালে লাইক কৰিবা, কমেণ্ট কৰিবা, শ্বেয়াৰ কৰিবা আৰু যদিহে প্ৰথমবাৰৰ বাবে চেনেলটোলৈকে আহিছা তেন্তে ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিবা। আৰু যদিহে তোমালোকে ইয়াৰ পাৰ্ট 1টো চাব বিচৰা তেন্তে ডেছক্ৰিপশ্যনত মই ইয়াৰ লিংক দি দিম, তাত গৈও তোমালোকে চাব পাৰিবা, নতুবা প্লেলিষ্টত গৈও তোমালোকে চাব পাৰিবা। বলাচোন এতিয়া আমি কুৱেশ্যন আনচাৰসমূহ ডিছকাছ কৰোঁ। আজিৰ ভিডিঅ'ৰ ফাৰ্ষ্ট কুৱেশ্যনটো হ'ব, নাহি আদি অন্ত পূৰ্বাপৰ পূৰ্ণ ব্ৰহ্মা জগত ঈশ্বৰ। ইয়াত কবিয়ে শিশু কৃষ্ণৰ ঐশ্বৰিক গুণৰ প্ৰকাশ কেনেদৰে কৰিছে বুজাই লিখা। আৰু উত্তৰটো লিখিবা যে তোমালোকে প্ৰশ্নোক্ত পদফাঁকিৰ জৰিয়তে কবি শ্ৰীমন্ত শংকৰদেৱে শ্ৰীকৃষ্ণ যে অনাদি অনন্ত আৰু তেওঁ যে পূৰ্ণ ব্ৰহ্ম সেই কথাকে বুজাইছে। তেওঁ যশোদাৰ পুত্ৰৰূপে জগতত, ইয়াতে জাগতত হৈ আছে, এইটো তোমালোকে কাৰেক্ট কৰি ল'বা। জগতত মানৱী জনম লৈছে যদিও তেওঁৰ যে মহিমাৰ অন্ত নাই, তেওঁৰ জন্মও নাই, মৃত্যুও নাই। জগতত থাকিলেও তেওঁ জাগতিক মায়াই বান্ধি ৰাখিব নোৱাৰে। তেওঁৰ দুষ্টালি দেখি মাক যশোদাই তেওঁক উৰালত বান্ধিবলৈ অশেষ চেষ্টা কৰিও বান্ধিব পৰা নাই। প্ৰতিবাৰতে মাত্ৰ 2 আঙুল ৰছীৰ নাটনি হয়। ইয়াৰ দ্বাৰা তেওঁ যে পৰম ব্ৰহ্ম ভগৱানৰ স্বৰূপ সেই কথা পৰিস্ফুট হৈছে। গতিকে এই সকলোবোৰ যেন তেওঁৰে মহিমা, কাৰণ তেওঁ যশোদাক মাতৃৰূপে স্বীকাৰ কৰিলেও তেওঁ বন্ধন স্বীকাৰ নকৰে। অৱশ্যে অৱশেষত মাকৰ পৰিশ্ৰম দেখি তেওঁ নিজে বন্ধন স্বীকাৰ কৰিছে আৰু মাকে কৃষ্ণক উৰালত বান্ধিবলৈ সক্ষম হৈছে। তেওঁ যশোদাৰ অপাৰ ভক্তিত সন্তুষ্ট হৈ পুত্ৰৰূপে জন্ম লৈছে যদিও জাগতিক মায়ামোহত আবদ্ধ হৈ তেওঁ পুত্ৰৰ কৰ্তব্য পালন কৰা নাই। তেওঁ কেৱল ভক্তিত সন্তুষ্ট হৈ ভক্তৰ মনোবাঞ্ছা পূৰণ কৰি জগতত নানা লীলা খেলা দেখুৱাইছে। এইখিনি হ'লেই হ'ব। এতিয়া 7 নম্বৰটো তোমালোকক ব্যাখ্যা কৰা দিছে আৰু 1 নম্বৰতে তোমালোকক ব্যাখ্যা কৰিব দিছে, যাক যোগী নাপাৱে ধ্যানত হেন হৰি পলান্ত ভয়ত। ইয়াতে পালন্ত হৈছে, এইটো তোমালোকে পলান্ত কৰিবা, পলান্ত কৰিবা, ঠিক আছে। বাক্য পদফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰীমন্ত শংকৰদেৱ বিৰচিত শিশুলীলা নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। শ্ৰীকৃষ্ণৰ অপাৰ মহিমাৰ কথা প্ৰকাশ কৰিবলৈ গৈ গুৰুজনাই উক্ত পদফাঁকিৰ অৱতাৰণা কৰিছে। তাৰপিছত পেৰেগ্ৰাফ চেঞ্জ কৰি লিখিবা, দধি পাত্ৰ ভঙা আৰু লৱণো চুৰি কৰি খোৱা অপৰাধত মাক যশোদাই যেতিয়া কৃষ্ণক খঙতে শাস্তি বিহিবলৈ উদ্ধত হৈছিল তেতিয়া ভয়ভীত হৈ কৃষ্ণ পলাইছিল। শ্ৰীকৃষ্ণ হৈছে জগতৰ স্ৰষ্টা। তেওঁক যোগীসকলে অশেষ ধ্যানৰ অন্তত পাবলৈ সক্ষম নহয়। তেনেহেন ভগৱন্ত কৃষ্ণক সাধাৰণ মানৱ যশোদাৰ ভয়ত পলোৱাটো যেন পৰম কৰুণাময়ৰ মহিমাৰ বাদে একো নহয়, সেই কথাই গুৰুজনাই উক্ত পদফাঁকিৰ জৰিয়তে প্ৰতিপন্ন কৰিবলৈ বিচাৰিছে। খ নম্বৰটো দিয়া আছে, ভাণ্ড ভাঙি আবে যাইবি কথা খাইব আজি কৃষ্ণ তোৰ মাথা। আৰু উত্তৰটো, উদ্ধৃত পদফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰীমন্ত শংকৰদেৱ বিৰচিত শিশুলীলা নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। ইয়াত তোমালোকৰ লাইনকেইটা অলপ ওলট পালট হৈছে, এইটো ঠিকে আছে। ইয়াৰ পৰা পেৰাগ্ৰাফটো ষ্টাৰ্ট কৰিবা। দধিপাত্ৰ ভাঙি লৱণো চুৰ কৰি খোৱাৰ অপৰাধত শ্ৰীকৃষ্ণৰ মাক যশোদাই খঙতে গালি পৰা প্ৰসংগত বাক্য পদফাঁকিৰ অৱতাৰণা কৰা হৈছে। এইখিনি এনেকৈ লিখিবা। তাৰপিছত নেক্সট পেৰাগ্ৰাফত লিখিবা, মাক যশোদাই পুত্ৰ কৃষ্ণক স্তনপান কৰাই থকা অৱস্থাত গাখীৰ উতলি পৰিবলৈ ধৰাত পুত্ৰক কলাৰ পৰা নমাই থৈ মাক দৌৰ মাৰে। মাতৃদুগ্ধ সম্পূৰ্ণকৈ খাব নাপাই শ্ৰীকৃষ্ণই খঙত দধিপাত্ৰ ভাঙি লণ্ডভণ্ড কৰে। ইয়াৰ পিছত তেওঁ লৱণো চুৰি কৰি নিজেও খায় আৰু বান্দৰকো খুৱায়। পুত্ৰৰ এনে কাৰ্যত মাকে নিজৰ খং দমাই ৰাখিব নোৱাৰি পুত্ৰক কোবাবলৈ হাতত এছাৰি লয়। মাকৰ কোবৰ ভয়ত কৃষ্ণ দৌৰি পলায়। ইয়াতে এইটো দৌৰি হ'ব। কৃষ্ণ দৌৰি পলায় যদিও পাছে পাছে মাকে খেদি খেদি ভাগৰি পৰাত তেওঁ মাকৰ শ্ৰম দেখি মাকক ধৰা দিয়ে। তেতিয়াই
মাকে পুত্ৰক দধিপাত্ৰ ভাঙি তই ক'ত পলাবি আজি তোৰ মাথা খাম এনেদৰে গালি পাৰি উৰালত বান্ধিবলৈ উদ্যত হয়। গ নম্বৰটো দিয়া আছে পাছে পাছে যশোদা খেদন্ত ভয়ে লাগ মাওক নেদন্ত। বাক্য পদফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰীমন্ত শংকৰদেৱ বিৰচিত শিশুলীলা নামৰ পাঠটিৰ পৰা তুলি অনা হৈছে। নেক্সট পাৰ্টত লিখিবা উক্ত পদফাকিৰ জৰিয়তে মাক যশোদাই হাতত এছাৰি লৈ কৃষ্ণক খেদা আৰু কৃষ্ণই ভয়বিধ হৈ পলোৱাৰ কথা বৰ্ণনা কৰা হৈছে। তাৰপিছত লিখিবা মাতৃ স্তনপান কৰি থকা অৱস্থাতে মাকে কৃষ্ণক কলাৰ পৰা নমাই উতলি পৰিবলৈ ওলোৱা গাখীৰ চাবলৈ দৌৰ মৰা কাৰ্যত কৃষ্ণৰ খং উঠে। খঙতে তেওঁ কথাত সোমাই দধিপাত্ৰ ভাঙি চাৰিওফালে ছটিয়াই আৰু লৱণো চুৰি কৰি আনি খাবলৈ লয় লগতে বান্দৰকো খুৱায়। কৃষ্ণৰ এনে কাৰ্য দেখি মাক যশোদা কুপিত হয় আৰু কৃষ্ণক মাৰিবলৈ হাতত এছাৰি লয়। মাকৰ খং দেখি কৃষ্ণ ভয়ভীত হৈ মাকে যাতে তেওঁক লগ নাপায় তাৰ বাবে পলায় আৰু পাছে পাছে যশোদায়ো খেদিবলৈ লয়। ঠিক আছে, এইখিনি লিখিলেই হ'ব। এতিয়া ৮ নম্বৰটো চোৱা শিশুলীলা পাঠৰ আধাৰত শ্ৰীকৃষ্ণৰ নানা ধৰণৰ কাৰ্যৰ বিষয়ে নিজৰ ভাষাৰে বিৱৰি লিখা। আৰু উত্তৰটো এনেধৰণেৰে লিখিব পাৰিবা পাঠ্যপুথিত উল্লেখিত শিশুলীলা শীৰ্ষক পাঠটিত কবি শ্ৰীমন্ত শংকৰদেৱে কৃষ্ণক এটি মানৱ শিশু ৰূপত উপস্থাপন কৰি নানা শিশুসুলভ কাৰ্যকলাপৰ বৰ্ণনা কৰিছে। সমান্তৰালভাৱে কবিজনাই ইয়াৰ অন্তৰালত থকা শ্ৰীকৃষ্ণৰ ঐশ্বৰিক ৰূপটো প্ৰতিফলিত কৰিছে। ঠিক আছে, এতিয়া পেৰাগ্ৰাফ কৰি লিখিবা পাঠটিত বৰ্ণিত হোৱা অনুযায়ী জগতত অন্য শিশুৱে কৰা কাম শ্ৰীকৃষ্ণয়ো কৰিছে। সাধাৰণ শিশুৱে কৰাৰ নিচিনাকৈ কৃষ্ণয়ো মাকক আমনি কৰিছে। কৃষ্ণগীত গাই মাক যশোদাই দধি মথি থকা অৱস্থাত শিশু কৃষ্ণই আহি গাখীৰ খাবলৈ মাকক খাটনি ধৰিছে। স্তনপান কৰিবলৈ মন কৰাত মাকে কৃষ্ণক কোলাত তুলি লৈ স্তনপান কৰাইছে। তেনেতে জুহালত বহাই থোৱা গাখীৰ উতলি পৰা দেখি কৃষ্ণক কোলাৰ পৰা নমাই যশোদাই দৌৰি যায়। এই কথাত কৃষ্ণৰ খঙতে ওঠ কঁপিবলৈ ধৰিলে আৰু কথাত সোমাই দধিপাত্ৰ ভাঙি লণ্ড ভণ্ড কৰিলে। লৱণো চুৰি কৰি নিজেও খালে আৰু বান্দৰকো খুৱালে। এনে কাণ্ড দেখি মাক যশোদা কঁপিত হৈ হাতত এছাৰি লৈ শ্ৰীকৃষ্ণক শাস্তি বিহিবলৈ উদ্যত হয়। মাকৰ খং উঠা দেখি শ্ৰীকৃষ্ণই সাধাৰণ শিশুৰ দৰে ভয়তে পলাইছে। অৱশ্যে মাকৰ কষ্ট দেখি পিছত কৃষ্ণই নিজে নিজে ধৰা দিছে। এনেদৰে শিশুলীলা পাঠটিত শ্ৰীকৃষ্ণৰ নানা কাৰ্যকলাপৰ বৰ্ণনাৰ লগতে ভগৱন্তৰ অপাৰ মহিমা পৰিস্ফুট হৈছে। ঠিক আছে, এতিয়া ৯ নম্বৰ কুৱেশ্যনটো সেইটো দিয়া আছে যে মহাকোপে কথা পখিলন্ত শিনচিৰাই লৱণো ভোজন্ত। কোনে অতি খঙেৰে কথাত সোমাইছিল তেওঁ কিয় লৱণীবোৰ চাৰিওফালে ছটিয়াই খাইছিল বুজাই লিখা। এতিয়া উত্তৰটো ইয়াত শ্ৰীকৃষ্ণৰ খঙতে কথাৰ ভিতৰত সোমোৱাৰ কথা কোৱা হৈছে। পেৰাগ্ৰাফ কৰি লিখিবা মাক যশোদাই দধি মথি থকা অৱস্থাত শ্ৰীকৃষ্ণই মাকৰ স্তন পান কৰিবলৈ মাকক খাটনি ধৰিছিল। পুত্ৰৰ খাটনিত মাকেও হাঁহি হাঁহি কৃষ্ণক স্তনপান কৰিবলৈ দিয়ে। ঠিক তেনে সময়তে জুহালত থোৱা গাখীৰ উতলি পৰিব লোৱাত মাকে কৃষ্ণক কোলাৰ পৰা নমাই দৌৰি গ'ল। এনে কাৰ্যত কৃষ্ণৰ খং উঠিল আৰু খঙতে কথাত সোমাই দধিপাত্ৰ ভাঙি চাৰিওপিনে লৱণো ছটিয়ালে আৰু নিজৰ লগতে বান্দৰকো খুৱালে। হ'ব, এতিয়া ১০ নম্বৰ কুৱেশ্যনটো সেইটো কৃষ্ণক ধৰিবলৈ গৈ যশোদাৰ কেনে অৱস্থা হৈছিল বুজাই লিখা। মাকৰ হাতত এছাৰি দেখি কৃষ্ণ ভয়তে পলাই দৌৰ মাৰিছিল আৰু মাক যশোদায়ো কৃষ্ণক ধৰিবলৈ পাছে পাছে খেদিছিল। দৌৰৰ বেগত যশোদাৰ খোপা খুলি গৈছিল আৰু খোপাত গুজি থোৱা মালতী থোপা খহি পৰিছিল। কৃষ্ণক ধৰিবলৈ গৈ যশোদা ভাগৰি পৰিছিল আৰু অৱশেষত মাকৰ শ্ৰম দেখি কৃষ্ণই নিজে নিজে মাকৰ হাতত ধৰা দিছিল। এইখিনি লিখিলেই হ'ব। এতিয়া ১১ নম্বৰ কুৱেশ্যনটো তোমালোকক দিয়া আছে যে তলত দিয়াবোৰৰ এটা বা দুটাকৈ সমাৰ্থক শব্দ লিখা। কৰ্ণ, অৰুণ, দধি, বস্ত্ৰ, বদন, লৱণো, কপ, দশন, দুগ্ধ আৰু ঈশ্বৰ এইকেইটা শব্দ। এতিয়া কৰ্ণ মানে হৈছে কাণ, অৰুণ সূৰ্য বা বেলি, দধি দৈ, বস্ত্ৰ কাপোৰ, বদন মুখমণ্ডল বা মুখ, লৱণো মাখন, কোপ খং বা ক্ৰোধ, দশন দাঁত দন্ত,
দুগ্ধ গাখীৰ ঈশ্বৰ ভগৱান বা প্ৰভু। এতিয়া 12 নম্বৰ কুৱেশ্যনটো তলৰ পুৰণি অসমীয়া শব্দবোৰৰ আধুনিক ৰূপ লিখা। যেনেকৈ তাহাংক, নজৰে, খহি, ৰহিল, আখি, ভৈলা, আসন্ত, শিলায়ে, কাম্পে, মাওক, বচি, প্ৰয়াসী, খেদন্ত। এতিয়া তাহাংক, তেওঁৰ, নজৰে, নাটে, খচি, খহি, ৰহিল, ৰল, আচি, আহি, ভৈলা, হল, আচন্ত, আহিব, শিলায়ে, শিলাৰে, কাম্পে, কপে, মাওক, মাকক, বচি, বহি, প্ৰয়াসী, যত্ন কৰি, খেদন্ত, খেদিলে। 13 নম্বৰ কুৱেশ্যনটো তলৰ শব্দকেইটা কি কি কাৰণত মূৰ্ধন্য ন আৰু মূৰ্ধন্য হ হৈছে বুজাই লিখা। এতিয়া অৰুণ, কংকন, কৰ্ণ, শ্ৰেণী, ভাণ্ড, নিষেধি কেইটা শব্দ দিয়া আছে। ইয়াতে নট্যবিধিৰ নিয়ম মতে একেটা পদতে থকা ৰি, ৰ আৰু হৰ পাছত থকা দন্তীয় ন মূৰ্ধন্য ন হয়। সেয়েহে অৰুণ, কৰ্ণ, শ্ৰেণী আদিৰ ক্ষেত্ৰত মূৰ্ধন্য ন ব্যৱহাৰ হৈছে। একেটা বাক্যতে মই দিছোঁ কথাখিনি, তোমালোকে পৰীক্ষাত যদি পৃথকে পৃথকে আহে পৃথকে পৃথকে লিখিবা। কংকন শব্দটোৰ ক্ষেত্ৰত স্বাভাৱিকতে মূৰ্ধন্য ন হৈছে। তাৰ পিছৰটো দিছোঁ যে নট্যবিধিৰ নিয়ম মতে মূৰ্ধন্য ত বৰ্গৰ কোনো বৰ্ণৰ লগত যুক্ত হ'লে দন্তীয় ন মূৰ্ধন্য ন হয়। সেয়েহে ভাণ্ড শব্দটোৰ লগত দন্তীয় ন মূৰ্ধন্য ন হৈছে। তাৰ পিছৰটো দিছোঁ ইকাৰান্ত আৰু উকাৰান্ত উপসৰ্গৰ পাছত থকা স্থা, হিদ, হিজ, লজ আদি ধাতুৰ দন্তীয় হ মূৰ্ধন্য হ হয়। সেয়েহে নিষেধি শব্দৰ দন্তীয় হ মূৰ্ধন্য হ হৈছে। ইয়াতে অৱশ্যে তোমালোকে এটা কথা দিব পাৰিবা যে ইকাৰান্ত শব্দৰ আগত এইটো সত্ৰবিধিৰ নিয়ম মতে বুলি দিব পাৰিবা। তোমালোকে সত্ৰবিধিৰ নিয়ম মতে এইটো, আৰু বাকীকেইটা আছিলে নট্যবিধিৰ নিয়ম। ঠিক আছে, তেনেকৈ দিবা। 14 নম্বৰটো চাওঁ তলৰ পাঠটোত থকা অসমাপিকা ক্ৰিয়া শব্দ পাঁচোটা বাছি উলিয়াই লিখা। আৰু উত্তৰটোত সেইকেইটা হৈছে যে পিন্ধি, বান্ধি, নমাই, কামুৰি, দেখি আদি। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনিতে তোমালোকৰ এইটো ভিডিঅ' শেষ আৰু কুৱেশ্যনখিনিও শেষ। আশা কৰোঁ তোমালোকে ইয়াৰ দ্বাৰা উপকৃত হ'বা আৰু ভৱিষ্যতলৈকে এনেধৰণৰ কুৱেশ্যন আনচাৰৰ ভিডিঅ' তোমালোকে পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ধন্যবাদ।